হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি বহু দিনৰ পিছত ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ। কিনো বনাওঁ তাকে ভাবি থাকোঁতে মনলৈ আহিলোঁ অলপ দুদিনমানৰ আগতে মই হোটেলৰ পৰা পনীৰ কিনি আনিছিলোঁ আৰু জানেনে পনীৰখিনি খাবলৈ অলপ টেঙা টেঙা ভাৱ আছিলে আৰু অলপ টাইটো আছিলে, খাবলৈ টেষ্টি লগা নাছিলে। সেই ভাবিলোঁ আজি ঘৰতে হোমমেড পনীৰ তৈয়াৰ কৰিম আৰু আপোনালোককো দেখুৱাম। আপোনালোকেও ঘৰতে পনীৰ বনাই খাবলৈ চেষ্টা কৰিবচোন। যিহেতু হোটেলৰ পৰা যিখিনি পনীৰ কিনি অনা হয় তাত বিভিন্ন ধৰণৰ বস্তু মিলাই তেওঁলোকে, পাউডাৰ হওক বা আটা ময়দা জাতীয় বস্তু হওক, সেইবাবে তাত গাখীৰৰ গোন্ধ নোলায় আৰু খাবলৈও টেষ্টি নহয়। সেয়ে মই আজি কেনেধৰণৰ পনীৰ বনাওঁ আপোনালোকক দেখাম আৰু আপোনালোকেও বনাবলৈ চেষ্টা কৰিব। তেন্তে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। কিমান লিটাৰ গাখীৰ আছে ইয়াত আৰু কিমান পনীৰ হ'ব? গাখীৰ আছে 4 লিটাৰ। 4 লিটাৰ। পনীৰ কিমান হ'ব? পনীৰ আপোনাৰ 4 লিটাৰ 800 গ্ৰাম হ'ব। 1 কেজিও নহয়। কি দিছে? এইটো ভিনেগাৰ অলপ দিয়া হয়। ভিনেগাৰখিনিয়ে মানে গোটেইখিনি ফটাই দিব আৰু কিমানখিনি দিছে? বেছি দিয়া নাই, 50 গ্ৰামমান দিছোঁ। ঠিক আছে। এয়া দেখিছেনে গাখীৰখিনি ফাটিবলৈ ষ্টাৰ্ট হৈ। জানেনে বন্ধুসকল, 4 পৰা 5 লিটাৰ গাখীৰৰ প্ৰয়োজন হয় 1 কেজি পনীৰ তৈয়াৰ হ'বৰ বাবে। এইবোৰ ফাটিবলৈ ষ্টাৰ্ট হৈছে। এইটো ফাটি গৈ আছে। কিমান দেৰি পগাব লাগিব? বেছি দেৰি নহয়, 10-15 মিনিট উতলিলে হৈ যায়। এইখিনি হৈ গৈছে। এতিয়া চফা এখন কটন কাপোৰত এইখিনি ভালদৰে টুকি ল'ব লাগিব। মই এখন পাতল গামোচা ব্যৱহাৰ কৰিছোঁ এইখিনি টুকিবৰ বাবে। হোৱাইট কালাৰ ব্যৱহাৰ কৰিব। অলপো পানী নথকাকৈ গাখীৰখিনি ভালদৰে টুকি ল'ব লাগিব আৰু এনেদৰে টুকাৰ পিছত এনেকৈ টাইটকৈ বান্ধি দিব লাগিব আৰু অলপমান হেঁচি থ'ব লাগিব। ঠাণ্ডা হ'লেই হ'ল আৰু। ঠাণ্ডা হ'ব লাগিব না? আৰু 1 ঘণ্টামানৰ পিছত গামোচাখন খুলি দিয়াৰ পিছত এয়া পনীৰ হৈ গৈছে। দেখিছে ইমান কোমল কোমল। এইখিনি এতিয়া ফ্ৰিজত থৈ দিম মই। এয়া চাওক, এতিয়া ভাঙি যাব মই উঠাই দিলে, কাৰণ ফ্ৰিজত থোৱা নাই মই, জাষ্ট গামোচাখনৰ পৰা খুলিছোঁ মাত্ৰ। আৰু এনেদৰে হৈ গ'ল মোৰ হোমমেড পনীৰ হৈ গ'ল। আৰু মই এতিয়া আহি গ'লোঁ কিটচেনৰ পৰা। দেখিলে নহয়, অতি কম সময়ৰ ভিতৰতে ঘৰতে ইমান সুন্দৰকৈ পনীৰ বনাব পাৰি। আৰু আমি আচলতে ঘৰতে বনাই পনীৰ খোৱাটো ভাল। হোটেলৰ বা দোকানৰ পনীৰবোৰ বহু দিনৰ থাকে, এইবোৰ খোৱাটো ভাল নহয় স্বাস্থ্যৰ কাৰণে। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টি ভাল পালে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰো কৰিব আৰু ওচৰতে থকা বেল আইকনটো টিপি অল কৰি থ'ব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনবোৰ সময়মতে পাই থাকে। আৰু এটা কথা, মই বহুদিন ভিডিঅ' দিয়া নাই। আচলতে মই সময় নাপাওঁ ভিডিঅ' দিবৰ বাবে, কিন্তু এতিয়া ভাবিছোঁ আপোনালোকৰ আগত সময়মতে নিয়মিতকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। সেয়ে আপোনালোকৰ সহায় সহযোগিতা আশা কৰিলোঁ। এতিয়ালৈ শুভৰাত্ৰি।